Hi guys, আজি আমি বাসুদেৱ থানলৈ বুলি আহিছোঁ। এয়া আমি গোটেই ঘৰৰ পৰিয়ালটো আহিছোঁ। চাই থাকক আপোনালোকে। এজন মানুহজন আৰু এয়া আমাৰ ভণ্টি আৰু এয়া আমাৰ খুৰীদেউ আৰু আৰু আছে এয়া আমাৰ ভিনদেউ হাই কৈ দিছে বাই আৰু আমি এনেকৈ সকলো গৈ আছোঁ। চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চাব। চাই লাইক কমেণ্ট শ্বেয়াৰ। Hello guys, আগৰ পৰা একবাৰ নাজাৰতে চাওক ধুনীয়া ডাৱৰীয়া বতৰ আৰু একা বেকা বাটেৰে গৈ আছো ভগৱান প্ৰভু ভগৱন্তক দৰ্শনৰ বাবে গৈ আছো। এয়া দেখিবলৈ পাইছে, এয়া মানুহজনী আৰু ল'ৰাটো আৰু লগতে ভণ্টি। আগত আমাৰ কাকা, আমাৰ বাৰ শহুৰ দেউতা, এয়া আমাৰ খুৰী, এয়া আমাৰ মা, বাইদেউ, ভিনদেউ, লগতে ভাগিন। এয়া দেখিছে বাসুদেৱ থান। এয়া দেখিবলৈ পাইছে, চাওক না কি ধুনীয়া এটা পৰিৱেশ। লখিমপুৰ জিলাৰ ঢকুৱাখানা নৰুৱা সত্ৰ বাসুদেৱ থান। দেখিছে এইটো কি দেখিছেনে? এইটো ওপৰলৈ গুচি গ'ল। বন্তিগছ জ্বলাই লওঁ। এয়া দেখিবলৈ পাইছে। চাওক না এবাৰ মনৰ ভাৱ কওক। ইয়াতে সকলো ভকত বৈষ্ণৱে তেওঁলোকৰ পূজা প্ৰাৰ্থনা লগতে ধূপ বন্তি জ্বলোৱা হয়। এয়া কীৰ্তন ঘৰ। এয়া আমাৰ ঘৰৰ পৰিয়াল দেখিবলৈ পাইছে। এয়া পুৰণা মন্দিৰ ভাগৰ পিছফালৰ দৃশ্য। এয়া